সর্বপ্রথমে মিডিয়া বন্ধুসকলক ধন্যবাদ জনাইছোঁ। যোৱাকালি এখন নিউজ চাবলৈ পাইছোঁ যে মোৰ লগত থকা সকলো দলৰ সকলোলৈ এটা মিছা নিউজ বাঢ়িছে। গতিকে মিডিয়াৰ আগত মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে ৰতন ডেকাই মই ফোনযোগে মাতিছোঁ, তেওঁ বেয়া অৱস্থাত আমাৰ ইয়াত উপস্থিত হৈছে। তেওঁক আমি অলপ সময় বহিব লগা হৈছে, কাৰণ অফিচত আহি পোৱা নাই। তেওঁক কৈছোঁ আপুনি বহক, অফিচত আহি আছে, নিজ হাতে চেকটো লৈ যাওক। তেওঁ মোক আখং কৰি আহি কৈছে যে মোক 1000 টকা খুজিছে, মই চেক নলওঁ বুলি কৈ কাগজ পাতি চিঙি দলিয়াই থৈ গৈছে। তেওঁক মই বাৰে বাৰে কৈছোঁ তুমি বহা, অফিচত আহি আছে, চেকখন তুমি হাতে হাতে লৈ যোৱা। এইখিনি কৈ তেওঁ ঘৰত গুচি যায়। তাৰ পিছদিনা আহি চেকখন লৈ যায়। পিছদিনা ৰাতিপুৱা আহি আধাৰ কাৰ্ড আৰু আমাৰ ফৰ্মত চাইন কৰি চেকডাল লৈ যায়। তেওঁ আকৌ কৈছে যে আমি চেকখন দিওঁ না নাই, এনেকুৱা কৈ চেকখন লৈ যায়। কিন্তু বৰ্তমান যোনটো নিউজ ওলাইছে ভিত্তিহীন, তেওঁক আমি কোনো ধৰণৰ পইচাৰ কথা কোৱা নাই। আমি কাৰো পৰা পইচা পাতি নলওঁ। আমি 200জন দুখীয়া মানুহ মৰা কাজত, বিয়া কাজত দান দক্ষিণাহে কৰোঁ। ধন্যবাদ। হয়, যোৱাকালি যিটো এটা নিউজ বাজিছিলে আমাৰ ৰজাগড় ভিচিডিচিৰ আমাৰ মিথুন মণ্ডল ডাঙৰীয়াৰ ওপৰত, সেইটো মিছা বাতৰি এটা প্ৰচাৰ কৰিছে। যিহেতু মিথুন মণ্ডল ডাঙৰীয়াক আমি জানোৱে, সৰুৰ পৰাই দেখি আহিছোঁ। তেখেতে আমাৰ ইয়াত অষ্টপহৰ, বিহু অনুষ্ঠান আৰু দুখীয়া দৰিদ্ৰ গান বৰঙণি দিয়ে আহে। আৰু যিহেতু প্ৰতিমা ডেকা আৰু ৰতন ডেকা, তেখেতসকলক মই জানো বাৰু, তেখেতসকলে চেকো পাইছে। চেক পোৱা নাই বুলি অৰুণোদয় আঁচনি নালাগে বুলি যিহেতু প্ৰচাৰ কৰি আছিলে, যিহেতু ৰাজনীতিৰ এটা বতৰ, ইলেকশ্যনৰ ধুমুহা আহিছে, বেলেগ ৰাজনীতিক দলে তেওঁলোকক পইচা পাতি দিছে নেকি, দি পেলাই এটা নিউজ বনাইছে। এইটো নিউজ ভিত্তিহীন নিউজ। এয়া আমাৰ তাত প্ৰমাণ আছে, আপোনালোকে লৈ যাব পাৰিব। এয়া প্ৰতিমা ডেকাই চাইন মাৰিছে, আধাৰ কাৰ্ড আছে, আপোনালোকে লৈ যাব পাৰিব লাগিলে। আৰু এইটো নিউজ মিছা নিউজ। আৰু যিহেতু আমাৰ ইলেকশ্যনৰ যিহেতু বতাহ ধুমুহা চলি আছে, বেলেগ ৰাজনৈতিক দলে এনেকুৱা মিছা বাতৰি সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰি আছে। যিহেতু মিথুন মণ্ডল ডাঙৰীয়া তেখেতে যিহেতু আজিলৈ কোনো পইচা লোৱা নাই। ময়ো এটা বেলেগ ৰাজনৈতিক দলত আহিছিলোঁ, আজি 15-20 দিন হৈছে। তেখেতসকলৰ আদৰ্শক ভাল পাইতো আমি জইন কৰিছোঁ। বিজেপি চৰকাৰৰ পিছত যিটো আমাৰ হৈছিলে BPF দল, সকলোৱে কিন্তু পাইছে। আমাৰ তাত প্ৰমাণো আছে। সেয়ে এনেকুৱা বাতৰিৰ পৰা আপোনালোকে দূৰত থাকক। আৰু যিবোৰ সংবাদ মাধ্যমে বজাইছে, তেওঁলোকেও অলপ ফিল্ডত আহি চাব লাগে। এনে হক বক নোহোৱাকে এটা নিউজ বজাই মানুহে যেনক এনে মিছা বদনাম দিব নালাগে। সেয়া মই সকিয়নি দিছোঁ। নালাপাৰা অঞ্চলত আহক, ৰাজাগড় অঞ্চলত আহক, কোনেও অৰুণোদয় পোৱা নাই। আৰু যিবোৰে পোৱা নাই তেওঁলোকে যোগাযোগ কৰক। ভাল অৱস্থাত এটা নিউজ। আৰু যোৱাকালি চাইছোঁ আৰু ফেচবুকত 2জন মানে একদম মিছা কিবা কিবি লিখি আছে, গুণ্ডা কিবা কিবি। তেওঁলোক আহিলে অফিচত নাহে, এনেই ঘূৰি ঘূৰি কয় অৰুণোদয় ধনী মানুহ পাইছে, কিবা পাইছে। সেইবোৰ বাতৰি প্ৰচাৰ নকৰিব। আহক চেয়াৰমেন ডাঙৰীয়াৰ কাষত আহক, আমাৰ কাষত আহক। যদি অৰুণোদয় পোৱা নাই, আমি ব্যৱস্থা কৰি দিম। সেইখিনি যোৱাকালি যি ৰতন ডেকাই চেক নিবা আহিছিলে, চেক নিবা আহোঁতে মই নিজে আছোঁ। ছাৰৰ পৰা নিজে চেকটো লৈ গৈছে। ছাৰে 1 টকাও পইচা লোৱা নাই। এইটো পইচা নিছি বুলি ৰতন ডেকাই মিছা মাতিছে ছাৰৰ ওপৰত। এইটো সঁচা কথা নহয়, এইটো মিছা আৰু এইটো কথা।